Hello guys, welcome back to my YouTube channel. কেনেকুৱা আপোনালোকৰ মোক ক'ব আৰু আজি আমাৰ গাঁৱত মানে আজিৰ পৰা অধিবাস মানে ভাগৱত আৰম্ভ তো তাত মানে বস্তুখিনি যিখিনি শংখচক্ৰৰ কথা মানে সজাই আছে তো মই চক্ৰ মানে বেদী স্থাপন কৰিছে তো ভাওনা কৰি ডাইৰেক্ট নামঘৰলৈ যাওঁ তো দেখিছে মেকআপ ভালছে যোৱাই নাই এইফালে চকীয়া মেকআপ ভালছে যোৱাই নাই মই নামঘৰলৈ যাওঁ তো বোলো আপোনালোকৰ লগত যাওঁ বোলো চাওক ইয়াত এতিয়া স্থাপন কৰি আছে তো এনেকৈ আৰু অকণমান সজাই স্থাপন কৰিব ওপৰৰ ফালৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ চাওক লাইট লগাই থৈছে ইয়াত অনন্ত মই দেখুৱাইছিলোঁ আৰু ইয়াত লাইট এইফালে লাইট ফাটি গৈছে গোটেই ভিডিঅ' হা কি কৈছে কিবা এটা কওক আইতা কিবা এটা কওক মই বহুত বেয়া পাম আকৌ দেখা বেয়া মোৰ হৈ গ'ল হ'ব এতিয়া কিবা এটা কোৱা ভাগৱত পাইছে কেনেকুৱা লাগিছে বৰ্তাই চালে তোক দিব কিবা ভাল লাগিছে সুধিছে আকৌ ক'ব ন ইমান লাজ কৰেও তহঁতে কেলে জানো ইয়াৰ 5জনী গাৰ্লফ্ৰেণ্ড আছে হা পানৰ কিবা এটা কোৱা মোৰ ভিডিঅ'টোত কিবা এটা কোৱা কোৱা এতিয়া কোৱা কৈ থাকা মই শুনি গৈ থাকিম তুমি কৈ থাকা এই তেনেকৈ নকয় ভাইটিয়ে তেনেকৈ নকয় এইসব দাও কিবা এটা কওক মাৰিলে দেই তহঁতি ফটো কাইলৈ ৰাতিপুৱা 20 টকা ল'ম এখন ফটো মাৰিলে
শ্যাম কানু বজাই মোহন বেনু ও শ্যাম কানু বজাই মোহন বেনু হালে জালে ডালে পাতে ফুলে ফুলে বেনু ও শ্যাম কানু দামুরি সদাব হেতু ও শ্যাম কানু দূর হৈ না যাবা বাসা ও শ্যাম কানু পরাণত বয়াহে যমুনা তটিনী মধুর মধুর রাগে তুলে যে কপনি ঠিক আছে মায়ে ইয়াত চব বাধ্যতামূলক বেয়া দিছে মায়ে দিছে কাৰণ ভিতৰতে যায় সেইকাৰণে বাধ্যতামূলক দিছে বাধ্যতামূলক সেইকাৰণে দিছে আপোনালোকে চাই লওক যথেষ্ট পৰিমাণে হৈছেগৈ আগতে